নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু সুস্থ আছে। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, শেষত জনাব আপোনালোকৰ কেনে লাগিল। আৰু মই অলমষ্ট কিবা কিবি বনাই থৈ আহিছোঁ, দিবলৈ চেষ্টা কৰিম কি কি বনাইছোঁ অকণমান। আৰু বৰ্তমান একো খোৱা হোৱা নাই, মানে নামঘৰত নিবদ দিছে মায়ে, আৰু নামঘৰৰ নিবদখন ভাঙাৰ পিছত আমি খাম আৰু দেখাম কোন কোন আহে নাহে। মই কিন্তু ওচৰৰ মানুহখিনিক মাতিছোঁ, মই বোলো মই হলি পাতিছোঁ, সকলো আহিব বুলি কৈছোঁ। আৰু দেখাম আপোনালোকক কি কৰোঁ কি নকৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শেষত জনাব আপোনালোকৰ কেনে লাগে। এতিয়া মই পনীৰ ফ্ৰাই কৰি আছোঁ, দেখাম আজি হলি বুলি কি কি বনাওঁ মই দেখাবলৈ চেষ্টা কৰিম। পনীৰটো অকণমান ফ্ৰাই কৰি লৈছোঁ। মটৰ এইফালে জিৰা জালুক অকণমান তিয়াই ৰাখিছোঁ, আৰু 3টা পিঁয়াজ লৈছোঁ, কেইফুটামান আদা নহৰু আৰু অকণমান আদা লৈছোঁ, আৰু এইফালে বিলাহী লৈছোঁ, আৰু ইয়াত আছে নৰসিংহৰ পাত, আৰু এইফালে আছে পদিনা। মই কিবা এটা বনাম আৰু দেখাম। আৰু ইয়াত থৈ দিছোঁ ইয়াত আটা মঠিয়াই কিবা কিবি বনাম আৰু দেখাম কিনো বনাওঁ। বহুদিন ভিডিঅ' দিয়া নাই, ভাবিছোঁ দেখাম আৰু আপোনালোকক অকণমান। মই পনীৰখিনি ফ্ৰাই কৰি লওঁ, এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি লৈ লওঁ, ধুনীয়াকৈ দি লওঁ মিক্সাৰত। তাৰপিছত দেখাই আছোঁ আপোনালোকক। মই পনীৰখিনি ভাজি লোৱা একেটা কেৰাহীতে অকণমান লং ইলাচি ডালচেনি দিছোঁ, আৰু ইয়াতে দিম মই তেজপাত এখিলা। এইখিনি অকণমান ফুটিবলৈ দিম। এইখিনি ফুটি উঠাত মই ইয়াতে দিছোঁ নৰসিংহ, পানী আছিল চাগে, নৰসিংহ পাত আৰু পদিনা দি দিছোঁ। এতিয়া মই মিশ্ৰণটো দি দিম। মই ইয়াত কেঁচা জলকীয়া 2টাও দিছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। এতিয়া মই ইয়াত মছলা এড কৰিম। মছলাৰ মই ইয়াত কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ, যিটো কালাৰৰ কাৰণে সেইটো জ্বলা নহয়, 1 চামুচ দিছোঁ, আৰু অলপ ধনিয়া গুড়ি দিম। এতিয়া পুনৰ এইখিনি ভালদৰে লৰাই দিম। আৰু ইয়াত এতিয়া মই মটৰ মাহ ব্যৱহাৰ কৰিম। এয়া মটৰ মাহ, কেঁচা মটৰ, ইয়াত মটৰ মাহ দি দিম। মই এতিয়া ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিম। এতিয়া মই চেনি অকণমান দিছোঁ, আৰু হালধি দিম। প্ৰয়োজন অনুসৰি হালধি দিছোঁ, আৰু প্ৰয়োজন অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। এতিয়া মিশ্ৰণটো ভালদৰে লৰাই দিম। আৰু এইখিনি এতিয়া ঢাকনাখন লগাই দিম, আৰু 10 মিনিটমান সময় ভালদৰে সিজিবলৈ দিম। এইখিনি মই ঢাকনা লগাই দিছিলোঁ প্ৰায় 10 মিনিটমান, আৰু এতিয়া চাম পূৰা উতলি আছে, আৰু অকণমান সময় উতলিবলৈ দিম এনেদৰে। এইখিনি উতলি থকালৈকে মই মছলাখন ঠিক কৰি লৈছোঁ। এয়া লৈছোঁ চাহী পনীৰ মছলা, আধা চামুচমান হ'ব, আৰু ইয়াত এড কৰিম এতিয়া গৰম মছলা আধা চামুচ। আৰু এতিয়া এইখিনি লগাই অকণমান পানী দি এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এইফালে এইখিনি চাম, ইয়াত ধুনীয়াকৈ তেল বিৰিঙি উঠিছে, এইখিনি ৰেডি হৈ গৈছে মোৰ ভাজি লোৱা। ইয়াত এতিয়া গৰম পানী ব্যৱহাৰ কৰিম। জোখমতে দি দিছোঁ, কাৰণ মোৰ পনীৰ দিবলৈ আছে। এইখিনি পূৰা উতলি আছে, আৰু এইখিনি সময়তে মই পনীৰটো দি দিছোঁ। এতিয়া এইখিনি ঢাকনা লগাই বহুত সময়, মানে প্ৰায় 10 মিনিটমান সময় উতলিবলৈ দিম, যাতে পানীটো অলপ চাপ খাই আহে। এইখিনি পূৰা উতলি আছে, আৰু এইখিনি সময়তে মই দি দিম যিখিনি চাহী পনীৰ মছলা আৰু গৰম মছলা বনাই ৰাখিছিলোঁ সেইকণ। আৰু এতিয়া এইখিনি আকৌ ভালদৰে উতলিবলৈ দিম 10 মিনিটমান সময়। ইফালে মই বনাব লৈছোঁ পোলাও, আৰু এটা কুকাৰ পাতি দিছোঁ, আৰু ৰিফাইন দি দিছোঁ। আৰু এইফালে লৈছোঁ কেঁচা মটৰ কেইটামান, ঘি, লং ইলাচি, এটা পিঁয়াজ কাটি লৈছোঁ গোল গোলকৈ, অকণমান আলু লৈছোঁ, 2 খিলা তেজপাত লৈছোঁ, কেইটামান পদিনা আৰু নৰসিংহৰ পাত লৈছোঁ, অকণমান আদা নহৰু লৈছোঁ। এইফালে বাসমতি ৰাইচ
মই তিয়াই ৰখা নাই, যেনেকৈ আমি ভাত খোৱা চাউল নৰ্মেলকৈ ধুই লওঁ তেনেকৈ ধুই লৈছোঁ। আৰু এতিয়া মই এইখিনি বনাম। প্ৰথমে দি দিছোঁ লং ইলাচি ডালচেনিকেইটা, আৰু তেজপাত কেইখিলা দি দিছোঁ, অকণমান লৰাই দিছোঁ। গেছটো কিন্তু মই কমাই ৰাখিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই আদা নহৰু অকণ, অকণমান লৰাই দিছোঁ এনেদৰে। আৰু আলুখিনি দি দিম এতিয়া। এতিয়া লৰাই দিম আকৌ। আনফালে মোৰ এইফালে পনীৰ হৈ গৈছে। এতিয়া মই ইয়াত মটৰ মাহকেইটা দি দিম। এতিয়া মই পাতকেইটা দি দিছোঁ, নৰসিংহ আৰু পদিনাৰ পাতকেইটা। আৰু এইখিনি ভালদৰে লৰাই এই পিঁয়াজকণ দি দিম। আৰু ইয়াত মই প্ৰয়োজন অনুসৰি চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া চেনি মই সৰু চামুচেৰে 2 চামুচ দিছোঁ, আৰু প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। মই পোলাওটো অকণমান মিঠা নিমখীয়া এনেকুৱা হ'লে খাবলৈ বেছি ভাল পাওঁ। মোৰ ওচৰত গাজৰ নাই, যদি আপোনালোকৰ ওচৰত গাজৰ আছে অকণমান গাজৰ এড কৰি দিব, ভাল লাগিব। এতিয়া মই ইয়াত চাউলখিনি ব্যৱহাৰ কৰিম। মই চাউলখিনি দি দিলোঁ। মই মানে ষ্টেণ্ডডাল লোৱা নাই, সেইটো কাৰণে এখন হাতে ধৰি আছোঁ, এখন হাতে বনাই আছোঁ। অসুবিধা আছে বহুত। ইয়াত কাজু বাদাম এড কৰিব পাৰে, মই দিম এতিয়া শেষত। ভালদৰে লৰাই থাকিব লাগিব যাতে তলত ধৰি নাযায়। মই কাজুকে দিছোঁ, বাদামৰ টেমাটো ক'ত সোমাই থাকিল মই বিচাৰিয়ে নাপালোঁ। ল'ৰাটোৰ ভয়ত লুকুৱাই লুকুৱাই ৰাখোঁতে ৰাখোঁতে ক'ত সোমাই আছে ঠিক নাই, সেইকাৰণে কাজুকে 2টামান দি দিছোঁ। আৰু এইখিনি অকণমান সময় ভাজি থাকিম এনেদৰে। এইখিনি 2 মিনিটমান সময় ভাজিলোঁ। আৰু এতিয়া আহিছোঁ 2খিনিতে মেইন কামটো, মানে ঘি দিবলৈ। মই ইয়াত কেঁচা ঘি ব্যৱহাৰ কৰিছোঁ। আৰু পনীৰখিনিৰ মোৰ অলমষ্ট হৈ গ'ল ইয়াত, সেইকাৰণে অকণমান ঘি দি দিছোঁ। অকণমান নহয় আৰু প্ৰায় 1 চামুচ দি দিছোঁ, ফ্লেভাৰটো ধুনীয়া আহিব। আৰু পনীৰখিনিতো মই এতিয়া ঘি অকণ দি পানী দি ঢাকনাখন বন্ধ কৰি দিম। ঘি দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম, লৰাই পানী ব্যৱহাৰ কৰি দিম। মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। পোলাওটো সদায় কিন্তু ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে বেছি ভাল হয়। মই ঠাণ্ডা পানী এড কৰি দিছোঁ। মই কিন্তু মাজে মাজে গৰম পানীও ব্যৱহাৰ কৰোঁ। মই ইয়াত পানী দি দিলোঁ, আৰু ওপৰত অকণমান নৰসিংহ পাত দি দিছোঁ। এতিয়া কিন্তু ঢাকনা লগাই দিম, পূৰা ঢাকনা লগাই দিলোঁ। 2টা চিটি আহিব দিম, 2টা বা 1টা হ'লেই হৈ যায়, মই 2টা দিম বাৰু। আৰু এইফালে মোৰ পনীৰখিনি চাওক কিমান গ্ৰেভি হৈ গ'ল পনীৰ। মই পনীৰটো এনেকৈয়ে ৰাখিম, মানে মোৰ পুৰি বা ৰুটি বনাম যিহেতু, আটা মঠিয়াই থৈছোঁ। আৰু পোলাওৰ লগত খাবলৈ অলপ জোলটো দৰকাৰ হ'ব, সেইকাৰণে মই এইটো ষ্টাইলটোত ৰাখি দিম। এয়া হৈছে মোৰ পোলাও, এইফালে পনীৰ, এইফালে মই ৰুটি বনাই আছোঁ। সঁচাকৈ ৰুটিখন ফুলিলে মনটো ভাল লাগি যায়। শুকান ৰুটি বনাইছোঁ। আৰু এইফালে ৰেডি কৰিছোঁ মই দাদাক দিবলৈ এইখিনি পনীৰৰ চব্জি।
যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল বাটনটো দবাই অল কৰি দিবা যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে তৎক্ষণাত পাই যায় পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই